নমস্কাৰ বন্ধুসকল, কেনে আছে? মই মানস চাৰিং। মই লৈ আহিছোঁ আজি আপোনালোকৰ বাবে মোৰ ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেলৰ দ্বাৰা এটা বিষয়বস্তুটো এনেকুৱা ধৰণৰ। বিষয়বস্তুটোৱে আপোনালোকক বুলি নহয়, উঠি অহা প্ৰজন্মক যেতিয়া মোৰ কথাখিনি যদি শুনিছে বা ভিডিঅ'টো মোৰ যদি চাব বিচাৰে, তেওঁলোকে চাই পেলাই এটা কথাত উপকৃত হ'ব যে অনাগত দিনত তেওঁলোকৰ জীৱন যাত্ৰাত তেওঁলোকেও তেনেকুৱা বিষয়বস্তুৰ লগত জড়িত হৈ পৰিব আৰু তেতিয়াই ভাবিব যে হয়, প্ৰকৃততে কথাখিনি একেধৰণৰ। বিষয়টো এনেকুৱা ধৰণৰ, ভাবিলোঁ মানুহে মানুহৰ জীৱনত ঢেৰ অভিজ্ঞতা বুটলে আৰু মই মোৰ কৰ্ম কৰি যাওঁতে বা মোৰ জীৱন যাত্ৰাত আগবাঢ়ি যাওঁতে মই বহুতখিনি মানুহ লগ পাইছোঁ বা মোৰ জীৱনতো বহুত অভিজ্ঞতা হৈ গৈছে। অভিজ্ঞতাৰ পৰা শিক্ষা কি লাভ কৰিছোঁ, সেই শিক্ষাই আমাক কেনেধৰণে সহায় কৰিব, সেইখিনি লৈ আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰো নিশ্চয় অভিজ্ঞতা আছে। প্ৰত্যেক দিনাই মই প্ৰত্যেক মানুহৰ ওচৰলৈ যেতিয়া যাওঁতে, মই কামতে হওক বা বেলেগ কথাতে হওক যাওঁতে মই কিছুমান মানুহ লগ পাওঁ। তেওঁলোকৰ অভিজ্ঞতা বুটলি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু সেই অভিজ্ঞতাৰ পৰা, প্ৰতিজন ব্যক্তিৰ অভিজ্ঞতাৰ পৰাই প্ৰত্যেক নৱপ্ৰজন্মই হওক বা প্ৰত্যেক মানুহে কিবা নহয় কিবা এটা তেওঁলোকে শিকিব বা জানিব। সেই জনাই কেতিয়াবা নহয় কেতিয়াবা তেওঁলোকক উপকৃত কৰিব। আৰু ময়ো মানুহৰ পৰা অভিজ্ঞতা বুটলোঁ, মই কৰ্মৰ দ্বাৰা অভিজ্ঞতা বুটলোঁ আৰু মোৰ আচলতে সকলোখিনি মানুহে দেখি শিকে, লেখি শিকে, ঠেকি শিকে। মোৰ তেনেকুৱা হৈ গৈছে। আচলতে মই দেখিও শিকিছোঁ, মই লিখিও শিকিছোঁ, মই ঠেকিও শিকিছোঁ আৰু তাৰ পৰাই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, এই কণ্টেণ্টৰ জৰিয়তে প্ৰত্যেক দিনে আপোনালোকক আগবাঢ়ি যাম। নতুন মানুহৰ নতুন কথা, অভিজ্ঞতা আপোনালোকক কিছু কথা শিকাই যাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকে ভাল পাব। গতিকে তাৰ আগতে আজি আপোনালোকক অনুৰোধ জনাইছোঁ, মোৰ ফেচবুক পেজটো মানস চাৰিং, যদি আপোনালোকে ফ'ল' কৰা নাই নিশ্চয় আপোনালোকে ফ'ল' কৰি ল'ব। আৰু লগতে মোৰ ইউটিউব চেনেল মই লিংক দি দিম মোৰ পেজতে। সেই লিংকত গৈ আপোনালোকে নিশ্চয় মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনত দুইটা চেনেলতে মোৰ এনেকুৱা ভিডিঅ' পাই থাকিব। আৰু নতুন মানুহ আপোনালোকেও যদি ভাবে যে মোৰ অভিজ্ঞতা মই শ্বেয়াৰ কৰিম মানস চাৰিঙৰ চেনেলৰ জৰিয়তে, মানস চাৰিঙৰ ফেচবুক পেজৰ জৰিয়তে, তো আপোনালোকে ইনবক্স কৰিব মোক। মই আপোনালোকৰ অভিজ্ঞতা বা আপোনালোকৰ সেই অভিজ্ঞতাৰ কাহিনী মই মানুহৰ মাজলৈ লৈ যাম আৰু তাৰ পৰা আপোনালোকে এটা শিক্ষা প্ৰদান কৰিব সকলোকে, যাতে সেই শিক্ষাই অনাগত উঠি অহা প্ৰজন্মক নিশ্চয় উপকৃত কৰিব। নিশ্চয় আপোনালোক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব, তাক কামনা কৰিছোঁ। আজিলৈ মোৰ ভিডিঅ' ইমানে। ধন্যবাদ।